কালি ৰাতিয়ে মায়ে খুব লোভ লগাইছে মোক। কাইলৈ তোমাৰ বন্ধ নহয়, ঘৰলৈ আহিবা, তোমাক মাটি দালি দি কেলৈ ভাত খুৱাম। তিয়াই থওঁৱে নেকি এতিয়া, এনেকৈ কৈছিলা ন কালি মা? তাৰপিছত মায়ে ভাত খাই আছে আমাৰ লগতে। তাৰপিছত আৰু ৰাতিয়ে, কালি ৰাতি তিয়ালে নে আজি ৰাতিপুৱা দিলে? কালি তিয়াইছে। কালি ৰাতিয়ে মাটি দালি তিয়াই থ'লে, তাৰপাছত আজি এয়া ঔটেঙা কৈছে, খুব ধুনীয়া ঔটেঙা আছে। আৰু তাৰ পাছত এয়া চিধাই মই আমাৰ ডাইনিং টেবুলত। এয়া চাওকচোন, ইমান সুন্দৰ মাটি দালিৰ কথা ভাবিয়ে কালি মানে মোৰ লোভৰ পানী পৰি আছিল। আৰু আহি পাই যেতিয়া দেখিছোঁ ইমান ধুনীয়াকৈ মাটি দালি হৈ আছে ৰেডি মানে খাবৰ কাৰণে, তাৰ পাছত কাঁহীখন সজাই ল'লোঁ। মাটি দালিত ঔটেঙাৰ লগতে বিলাহীও দিছে, লগতে মান ধনিয়া। কেনেকুৱা হৈছে বাৰু খাবলৈ মই জনাই আছোঁ দেই আপোনালোকক। প্ৰথমতে ৰ'ব, কাঁহীখন সজাই লৈছোঁ যে অকণমান, সেইকাৰণেহে আচলতে দেখুৱাইছোঁ এনেকৈ পেলাই, নহ'লেতো ডাইৰেক্ট খায়ে দেখালোঁহেঁতেন। আপোনালোকে বাৰু কোনে কোনে মাটি দালি খাই ভাল পায় জনাবচোন দেই। মোৰ আচলতে কি জানে, ঘৰত যে মাটি দালি খোৱা লগেই নাই, এওঁ একদম বেয়া পায় খাই পেলাই। মই আকৌ উল্টা, মই যে ইমানেই ভাল পাওঁ। মাটি দালি হ'লে মোক মাছ মাংস একোৱেই নালাগে। মাটি দালিৰ লগত বুট আৰু আলুৰ ভাজি, মচুৰ দালিৰ বৰ, এয়া হৈছে দহি কচু চয়াবিন আলুৰ ভাজি, লগতে তিয়ঁহ আৰু বুটৰ এখন চালাড। খাই লওঁ। ধুনীয়া। ভাজিত আছে দহি কচু, চয়াবিন আৰু কি আলু ন? হ'ব, জলকীয়া আছে নহয়। দহি কচু, চয়াবিন, আলু, আদা নহৰু পিঁয়াজ, ধুনীয়া হৈছে খাবলৈ। ফেনখন যদি কথাখিনি ক'লে নুশুনিম। আপুনি অফ কৰি লওঁ নেকি? 1 মিনিট কমালে কৰি লওঁ। এটা কথা কওঁ কাৰণেহে কালি ৰাতিয়ে মায়ে খুব লোভ লগাইছে মোক। কাইলৈ তোমাৰ বন্ধ নহয়, ঘৰলৈ আহিবা, তোমাক মাটি দালি দি কেলৈ ভাত খুৱাম। তিয়াই থওঁৱে নেকি এতিয়া, এনেকৈ কৈছিলা ন কালি মা? তাৰপিছত মায়ে ভাত খাই আছে আমাৰ লগতে। তাৰপিছত আৰু ৰাতিয়ে, কালি ৰাতি তিয়ালে নে আজি ৰাতিপুৱা দিলে? কালি তিয়াইছে। কালি ৰাতিয়ে মাটি দালি তিয়াই থ'লে, তাৰপাছত আজি এয়া ঔটেঙা কৈছে, খুব ধুনীয়া ঔটেঙা আছে। এয়া মাটি দালি ইমান ধুনীয়াকৈ বনাইছে। এয়া মোৰ ভাই বোৱাৰী খুকু। এতিয়া খাই পেলাই ক'ম কেনেকুৱানো হৈছে দালিখিনি। তাৰ আগতে ভাজি অকণমান সানি লৈছিলোঁৱে মই, আলু আৰু বুটৰ ভাজি। সেইকণ খাই লওঁ ৰ'বা। মই আকৌ এনেকৈ বুট আৰু আলু ভাজিটো খাই ভাল পাওঁ। মই ভাল পাওঁ খাই। ভাল লাগে ন? সিজাই লোৱাতকৈ এনেকৈ কেঁচাকৈ বুটটো ভাল পাওঁ। ভাল লাগে। একদম গৰম গৰম মাটি দালি। আৰু যে এইটো শুকান জলকীয়াটো খুব ভাল, কোমলীয়া ঔটেঙা হ'লেও গোন্ধটো খুব ধুনীয়া হয় যে। তুমি লৈ লোৱা, তুমি ইয়াৰ পৰা ল'ব পাৰিলাহেঁতেন। এতিয়া ইয়াৰ পৰাই খাওঁ দিয়া দুজনীয়ে, মোক ইমানখিনি এনেও নালাগে। নাই, ইয়াৰ পৰা লোৱাচোন, একো নহয়, ইয়াৰ পৰাই লোৱা। নাই, এইটো আঁতৰত আছে যে। এতিয়া অকণমান খাই চাওঁ দেই কেনেকুৱানো বনাইছে খুকুৱে। ধুনীয়া হৈছে। মাটি দালিহে খোৱা। আজি ইণ্ডিপেণ্ডেঞ্চ ডে, বন্ধ আছিলে, ঘৰলৈ আহিলোঁ। ৰাতিলৈ খাম আৰু কিবা কিবি বেলেগ। এতিয়া যে মাটি দালিকণৰ সোৱাদৰ নিচিনা একো নাই। তাতে মাৰ ঘৰৰ ভাত সাজ মই এনেও ভালেই পাওঁ। মই বুলি নহয়, চবেই ভাল পায় ন? যিয়ে নবনাও। কিন্তু খুব ধুনীয়া আছে দালিখিনি। মই দালি লাগিলে নহয়। নাই। গুচি গ'ল দালিখিনি। জোনা কাহাই না, জোনা কাহা। আহা, ভাত ঠাণ্ডা হৈ গ'ল। তোমাক বাতি কৰি দিছিলোঁ, চোৱাহিচোন। বাতি ভাঙি গ'লগৈ, ফেনখন তুমি দি দেৰি দিয়া। কৰিলা যে। ভাঙি দিলা? ভাঙি দিয়া নাই, তুমি দেৰি কৰিলা যে নিজে ভাঙ খাই গ'ল। আকৌ বনোৱা। এই নোৱাৰি এতিয়া। তোমাক ধুনীয়াকৈ বাতি কৰি দিছিলোঁ। এতিয়া বাতিয়ে হৈ আছে। তুমি যদি এতিয়া ভালকৈ নোখোৱা নহয়, ৰাতিলৈ কিন্তু চিকেন নানে। গুলগুলে কৈ দিছে মোক। ঠিক ক'ত মাটি দালি খোৱা মানুহ। মাটি দালি খালে দাঁতৰ বিষ ভাল হয়, মই কৈছোঁ। দেখোন তাই দাঁত বিষাইছিলে, মাটি দালি খালে ভাল হ'ব মানে, সেইকাৰণে গৈছোঁ। বৰ ধুনীয়া লাগিছে দেই। ভাল হৈছে। পকৰি, এইটো পকৰি নে বৰ?
পকৰি দেখি বৰষা বেয়া পাওঁ। ভাতকেইটা দেখি মুখখন কেনেকুৱা কৰিছে দেখি দালি দি ভাত নোখোৱা খোৱা ৰাতি দেখিহে বনাব নাপায় তুমি বগা মোৰ কালা কাপোৰটো মই ইনটো চাহ খাওঁ তুমি ওলাবা নেকি এইটো জোনাক দেই আমাৰ যে জোনাকটো ইমান ভাল এয়া চাবচোন দেই ভাত খাব সেইটো জোনাক হেল্ল' হেল্ল' তোমাৰ ভাত ঠাণ্ডা হৈ গ'ল আৰু হেল্ল' এণ্ড হাই দিয়া খোৱা আকৌ ঠাণ্ডা হৈ যাব নহয় অকণমান খোৱাচোন কেনেকুৱা লাগিছে কোৱাচোন তুমি খাই পেলাই কেনেকুৱা লাগিছে ধুনীয়া ধুনীয়া হৈছে ভাল পাইছা তুমি দালি ভাত খাই ভাল পোৱা জানো ভাল পোৱা ন দেখুৱা অঁ এইটো কি হয় কোৱা এইটো পকৰা পকৰা নে বৰ পকৰা পকৰা আমি বৰ বুলি কওঁ পকৰা বুলি কওঁ পকৰি বুলি কওঁ অঁ কিয় নাজানো পকৰা পকৰিতকৈ বৰটো বেছি ভাল লাগে শুনিবলৈ ন মচুৰ দালিৰ বৰ তোমাৰ ভিডিঅ' তেতিয়াই চাই থাকে যে কয় নহয় কোৱা ন ৰাতি 2টা বজাত চাই ৰাতিও চাই যোনটো সময় নে আমাৰ এনেকুৱাইতো হয় নহয় তেতিয়াই তেতিয়াই সময় নাপায় যে ৰাতি 2টা ইমান চেনেহা চেনেহী ন ইমান চেনেহা চেনেহী জানো তেনে ভাতকেইটা খাওঁ কা ইমান চেনেহা চেনেহী তোমালোকৰ অকণ দেই ভাল যোৱা ভাল ছয়খন চাৰিকৈ নেখা ওলাই আছা দিয়া খাই থাকা বাই বাই দিয়া বাই বাই দিয়া Bye bye. See Bye. you tomorrow. বাই বাই Bye bye.